নমস্কাৰ বন্ধুসকল, প্ৰথমে মোৰ ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাই আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। আহিবলগীয়া অইল ইণ্ডিয়া লিমিটেডৰ ডিজেল মেকানিক ট্ৰেডৰ কেইটামান কুৱেশ্যন আৰু আনচাৰ বিষয়ে অলপ আলোচনা কৰিব লৈছোঁ। প্ৰথম কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য মেটেৰিয়েল অফ চিলিণ্ডাৰ ব্লক, অৰ্থাৎ চিলিণ্ডাৰ ব্লকৰ সামগ্ৰী কি? উত্তৰ আনচাৰ কাষ্ট আইৰণ অৰ্থাৎ কাষ্ট ইস্ত্ৰি। ঠিক আছে। হোৱাট ইজ দ্য মেটেৰিয়েল অফ পিষ্টন পিনছ, পিষ্টন পিনৰ সামগ্ৰী কি? আনচাৰ পিষ্টন পিনৰ সামগ্ৰী হৈছে নিকেল ক্ৰমিয়াম ষ্টীল, অৰ্থাৎ নিকেল ক্ৰমিয়াম ষ্টীল। ঠিক আছে। 3 নম্বৰ কুৱেশ্যন হৈছে হোৱাট ইজ দ্য মেটেৰিয়েল ইউজ টু প্ৰডাক্ট ক্ৰেংকশ্যাফ্ট? আনচাৰ ক্ৰমিয়াম ভেনাডিয়াম নিকেল ষ্টীল। ঠিক আছে। ক্ৰমিয়াম ভেনাডিয়াম নিকেল ষ্টীল হৈছে ক্ৰেংকশ্যাফ্ট প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰী। ঠিক আছে। নেক্সট প্ৰশ্নলৈ আগবাঢ়িছোঁ। হোৱাট ইজ দ্য নেম দ্য পৰ্চন বিল' দ্য পিষ্টন বছ? ইয়াৰ 4টা অপশ্যন দিছে, তাৰ মাজত ডি অপশ্যনটো ৰাইট। স্কাৰ্ট অফ দ্য পিষ্টন। ঠিক আছে। হোৱাট ইজ দ্য কানেক্ট দ্য পিষ্টন উইথ ক্ৰেংক পিন? Which part is connect the piston with crank pin? অৰ্থাৎ কোনটো অংশই ক্ৰেংক পিনৰ সৈতে পিষ্টন সংযোগ কৰে? 4টা অপশ্যন দিছে ইয়াত, আপোনালোকে চাই ল'ব। তাৰ ভিতৰত শুদ্ধ আনচাৰটো হৈছে কানেক্টিং ৰড। ঠিক আছে। নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ। হুইচ টুল used to remove the crankshaft pulley? অৰ্থাৎ ক্ৰেংকশ্যাফ্ট পুলি আঁতৰাবলৈ কোনটো সঁজুলি ব্যৱহাৰ কৰা হয়? চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ আনচাৰ হৈছে ফুলাৰ। হোৱাট ইজ দ্য মেটেৰিয়েল অফ ইণ্টেল ভেলভ? হোৱাট ইজ দ্য মেটেৰিয়েল অফ ইণ্টেল ভেলভ? অৰ্থাৎ ইনলেট ভেলভৰ সামগ্ৰী কি? আনচাৰ নিকেল ষ্টীল মিশ্ৰণ, নিকেল ষ্টীল এলয়। ঠিক আছে। হুইচ মেজাৰিং ইনষ্ট্ৰুমেণ্ট ইউজড টু চেক দ্য ফ্লাইহুইল ফেচ আউট? অৰ্থাৎ ফ্লাইহুইল জুখিবলৈ কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়? আনচাৰ ডায়েল ইণ্ডিকেটৰ। ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট
is used to check the leakage of the cylinder? অর্থাৎ চিলিণ্ডাৰৰ লিকেজ ধৰা পৰিবলৈ কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়? আনচাৰ ভেকুৱাম গাজ ঠিক আছে। নেক্সট কুৱেশ্যন, হুইচ ইনষ্ট্ৰুমেণ্ট ইজ ইউজ টু চেক দ্য টেপেড ক্লিয়াৰেন্স? অৰ্থাৎ টেপেড পৰীক্ষা কৰিবলৈ কোনটো সামগ্ৰী ব্যৱহাৰ কৰা হয়? আনচাৰ ফিলাৰ গজ is used to check the টেপেড ক্লিয়াৰেন্স। ঠিক আছে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।